रेड टोपी वाले तेरा नाम तो बता खुशकारिब पड़ा नहीं। वेलकम टू द पार्ट 2 ऑफ गोवा। आज आमार गोवा थर्ड डे है और आमी रातिपुवाई उठी गई आसो एटा गोवार अबिट प्लेसলৈ। गतिके मैं तात किय गई आसो और कि करिब गई आसो गोटेइखिनि मैं भिडिओটোৰ যোগেৰে দেখাই যাম। और যদিহে আপুনি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে দেন ডু সাবস্ক্রাইব টু মাই চেনেল। আৰু যিহেতু আমি ৰাতিপুৱা ওলালো তো ৰাস্তা কাষতে ৰখি পাও ভাজি আৰু এয়া বাৰ্গাই চিলিৰে ব্ৰেকফাষ্ট কৰিলো আৰু সেই ৰুটটোত খাবলৈ বহুত লিমিটেড অপচন আছিল সো সেই চাহ দোকানখনত খালো আৰু ওলাই পৰিলো। मैं और मेरे हैवी ड्राइवर कहाँ पे जा रहे हैं? We are heading to Chapora Mangrove Kayaking। देखते हैं हमारे हैवी ड्राइवर का कैपेसिटी पहाड़ों पे इन वादियों पे कैसे जाते हैं। बहुत अच्छे से जाएंगे, स्मूथली जाएंगे। नहीं हमें रास्ते चाहिए हैवी ड्राइवर और पक्के परी के साथ हम उड़ रहे हैं। ये देखो पकड़ चल रहा है। সিদিনাৰ ৰাতিপুৱাটো এনেকৈ হাঁহি ধেমালিৰ মাজেৰে বহু দূৰ পাহাৰীয়া ৰাস্তাৰে গৈ শেষত আমি আমাৰ ডেষ্টিনেশ্যন পালোঁ। তাৰপিছত চাওঁ কেয়ামোৰ অৱস্থা। মই পাহাৰ বুলি জনা হ'লে শ্বু পিন্ধি আহিলোঁ। এতিয়া মোৰ এইটো চপ্পল পিন্ধি আহি ইয়াতে ভৰিখনেৰে কেইবা কৰি পৰিছোঁ। এতিয়া বহুত ফুলিব ধৰিছে, বহুত বিষ। আৰু আমি দুটাই ইমান দূৰৰ পৰা আহিলোঁ, 15 কিলোমিটাৰ দূৰৰ পৰা পাহাৰ বগাই আহিলোঁ ইয়াতে। আৰু ইয়াত আহি গম পালোঁ যে এতিয়া কায়াকিং নকৰাই, মানে প্ৰি বুক কৰিব লাগে তেতিয়াহে কৰে। আৰু এইটো টাইমত এতিয়া প্ৰায় 8:30 বাজিছে। এইটো টাইমত পানীৰ ফ্ল' কমি যায় বুলি কৈছে আৰু তাৰ কাৰণে এতিয়া নকৰা। ইয়াতে অসমৰে হয় দাদা এজন, এইটো এটা প্ৰাইভেট প্ৰপাৰ্টি হয়, ইয়াতে কাম কৰে। তো দাদাজনে মানে ফোন কৰি পেলাই ক'লে যোনে ইয়াত কায়াকিং কৰায় কি আহিবলৈ ৰিকুৱেষ্টটো কৰিলে, বাট ক'লে কি এতিয়া নহ'ব, ইভিনিং 4 PM আহিব দিছে, বাট সেইটো আমাৰ কাৰণে পচিবল নহ'ব। তো ইয়াতে আহিছোঁ, এইফালে কায়াকিং কৰা প্লেচ আছে, পাৰিলে এনেই আকৌ চাই যাওঁ। এইটো হৈছে চেপৰা ৰিভাৰ, য'ত আমি কায়াকিং কৰিবলৈ আহিছিলোঁ। আৰু ইয়াতে মেংগ্ৰোভ ফৰেষ্টটো আছে। এইটো এটা, ইয়াৰে ভিতৰত পানী একদমেই কমি গৈছে, এতিয়া মাটি ওলাই গৈছে। আৰু সিহঁতে কোৱা মতে ইয়াতে ক্ৰক'ডাইলছো আছে। আৰু ইয়াৰে ভিতৰত নেচাৰটো ইমান বেছি ধুনীয়া হয়, একদম হলিউড মুভি টাইপৰ ফিল দিয়ে। আৰু ফুৰিবলৈ আহিলে যে চব ধৰণৰ এক্সপিৰিয়েঞ্চ আমি ভবামতে হ'ব সেইটো কথা নহয়। কেতিয়াবা আমি বেয়া এক্সপিৰিয়েঞ্চৰ লগতো চলি যাব লগা হয়। তো ডেট ইজ এবছলিউটলি ফাইন। মাছ কেইটাক দিলো হয়, মাছ জমি আছে বে, বেলেগ ধৰণৰ মাছ এটা এই গ'ল এই ৰছীডালৰ ওচৰত। এয়া হৈছে ভিউ। আৰু এয়া আমাৰ অসমৰ দাদাজন, আৰু সেইজন দাদাই কায়াকিং কৰায় ন। ये भैया कायाकिंग करवाते। हाँ, और ये हमारे असमीज़ दादा है। और ये हासिब ये असमीज़ दादा ने बहुत रिक्वेस्ट किया था कायाकिंग के लिए, बट अभी पानी भी कम हो गया है तो अभी नहीं होगा कायाकिंग। আমি তাৰ পৰা ওলাই আকৌ 15 কিলোমিটাৰ দূৰত থকা চেপৰা ফৰ্টলৈ আহিলোঁ। এইপিনে আছে W গোৱা আৰু এইপিনে আছে চেপৰা ফৰ্ট। এতিয়া আমি পাৰ্কিঙত পাৰ্ক কৰিলোঁ আৰু এতিয়া চেপৰা ফৰ্টলৈ যাম। আৰু এই যোৱা ৰাস্তাতে বিভিন্ন ধৰণৰ দোকান আছে, পানী, জুচ এণ্ড অল এইবোৰৰ। बापरे इतना गर्मी है और ऊपर छत है, ऊपर से मेरा पैर पेन कर रहा है, बहुत फुल भी गया है। रेड टोपी वाले तेरा नाम तो बता। ইয়াৰে ভিউ ধুনীয়া, বাট ৰ'দ ইমান বেছি আৰু ছাঁ পাবলৈ এটাও গছ নাই। এইটো এটা হিষ্টৰিকেল মনুমেণ্ট হয় আৰু চাবলৈ গ'লে ভিতৰত বিশেষ একো নাই, বাট ইয়াৰ পৰা ছানছেট এনজয় কৰিবলৈ ভাল হয়। আৰু এতিয়া যিহেতু গোৱাত আহি ৰুমতে পৰি থাকিবলগীয়া হৈছে, চ' এয়া আৰু ৰুমৰ বাহিৰত ডিনাৰ কৰি আছোঁ। মই এয়া লৈছোঁ ভিন্দি মছালা পৰাঠা, আৰু ইফালে আছে এয়া কি আছিল প্লেন ৰুটি।
सिम्पल वेज खाना তাৰপিছত এয়া গোলাপ জামুন এয়া ই ফ্ৰাইড ৰাইচ আনিছে বাট টেষ্টি নহয় বিচাৰা ফ্ৰাইড ৰাইচ একেবাৰে টেষ্টি নহয় যিমান কোন ট্ৰাই কৰিবি ইমান কোৱাছ আৰু এতিয়া আমি খাই লওঁ ইয়াতে একদম সুমসান সাইলেন্ট হৈ আছে আজি বহুত বেয়া গ'ল আৰু এয়া মোৰ ভৰি খোজ কাঢ়িব পৰা নাই ভালদৰে